জিলাৰ অন্তৰ্গত আমাৰ 4টা ব্লক আছে মছলপুৰ দিহিৰা কোকলাবাৰীয়া আৰু বাগানপাৰা ব্লক এই 4টা ব্লকে বৰ্তমান এতিয়া কাম কৰি আছে যুদ্ধং দেহিৰে ইলেকশ্যন মুডত মানে কাম কৰি আছে তো গতিকে আশা কৰিছোঁ আমি আগন্তুক মানে যি বিটাৰৰ ইলেকশ্যন ইয়াত মানে জিকি যাওঁতো আমি 4টা সমষ্টিত 4টাতো মানে জিকাৰ আমি লক্ষ্যৰে আমি কাম কৰি আছোঁ। জিলা হিচাপে যুৱ শাখা আমাৰ যিটো 4টা সমষ্টি আছে আমাৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত গতিকে আমি আজি এক্সিকিউটিভ ক্লাছ ৱৰ্কশ্বপ লৈছোঁ তাতে আমি 4টা ব্লকৰ যিটো আমাৰ ইউথৰ যিটো শক্তি সেইটো আমি আজি মানে আমাৰ যিটো আজি ৱৰ্কশ্বপ প্ৰগ্ৰাম তাৰে মাজেদি আমি বহুত কেইটাক মানে ষ্ট্ৰংটো দেখিছোঁ আৰু আহি থকা নিৰ্বাচনত আমি বহুত সাজু হৈ আছোঁ অলৰেডি ৰেডিয়ে আমি মানে আমি যুৱ হিচাপে আৰু আহি থকা নিৰ্বাচনৰ কাৰণে আমি খুব মানে সাজু আৰু লগতে আমাৰ যুৱবিলাক আমাৰ যুৱক যুৱতীবিলাকে আমাৰ ইউথবিলাকক মানে যুৱক যুৱতীৰ কাৰণে আমাৰ প্ৰমোদ ছাৰে যিখিনি আঁচনিবিলাক দিছে বা আমাৰ যিটো ছুপাৰ 50 মিছন আছে আৰু লগতে আমাৰ জ্ঞান চৰাং বিথাংখী আছে এনেকৈ মানে বহুত ফ্লেক্সিবল স্কিমবিলাক বনাই দিছে আৰু তাৰে কাৰণে আমাৰ যুৱক যুৱতীবিলাক আমাৰ মানে বহুত মৰম দিছে আৰু লগতে আকলি লৈছে গতিকে আমাৰ লগত যুৱ যুৱতীবিলাক বহুতে আছে আৰু আমি খেলুৱৈভাৱে হওক যিকোনো আকাৰে আমি প্ৰকাৰে মানে আমাৰ যুৱক যুৱতীবিলাক অলপ সন্তুষ্ট কৰিব পাৰিছোঁ আৰু আহি থকা দিনত আমি মছলপুৰ জিলা হিচাপে আহি থকা নিৰ্বাচনত আমি খুব সাজু আৰু আমাৰ আগতে 4টা সমষ্টি যিটো আছে আমাৰ মছলপুৰ জিলা হিচাপে 4টা সমষ্টিৰ আণ্ডাৰত আমি 3টাকো জিকিছিলোঁ এটাহে বাকী আছিলে গতিকে সেই এটাটো আমি এইবাৰ জিকাম বুলি দায়িত্ব লৈছোঁ আৰু সেইটোও জিকিব আৰু 3টাটোতো আমাৰ অলৰেডি জিকাই আছে সেইটো আমি কেতিয়াও মানে হাৰি নাযাওঁ আমি তাতে অলৰেডি জিকিমে আমি দিহিৰা সমষ্টি যিটো আছিল তাতে আমাৰ GSP আছিলে GSPকো আমি এইবাৰ মানে কি কয় যিটো কেণ্ডিডেট আছিলে হাৰিব তেখেতে আমি আমাৰ পিপিলে জিকিব আৰু